যেহেতু বিধানসভা নিৰ্বাচন আহি আছে আৰু ইয়াৰ বাবে BTRত এইটো মিটা BTCত BPF দলে এইটো মিটা তীব্ৰতৰ তেওঁলোকৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু যেহেতু গোসাইগাঁৱৰ পৰা তেওঁলোকে দিছপুৰ জলক কাৰ্যসূচীৰে এইটো মিটা ৰেলী অব্যাহত আছে আৰম্ভ কৰিছে আৰু যেহেতু গোসাইগাঁও পৰ্বতজোৰা আৰু আজি কোকৰাঝাৰ সমষ্টিৰ বাবে এই কাৰ্যসূচী তেওঁলোকে হাতত লৈছে এইটো মিটা BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া হ'ল কোকৰাঝাৰ বিধানসভা সমষ্টিত এই দৃশ্য দেখিবলৈ পোৱা গৈছে যেহেতু সমাগত বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ বাবে BPFক তীব্ৰতৰ তেওঁলোকৰ যি দলৰ শক্তিশালী প্ৰদৰ্শন দৃশ্য দেখিবলৈ পোৱা গৈছে মই তেখেতৰ পৰা পোনে জানিব বিচাৰিম কি ক'ব খুব শক্তিশালী ৰূপত থিয় দিয়া দৃশ্য দেখিবলৈ পোৱা গৈছে আপোনাক আমাৰ দিছপুৰ চলো যাত্ৰা যোৱা 25 তাৰিখৰ পৰা আৰম্ভ হৈছে ফেব্ৰুৱাৰী 25 তাৰিখৰ পৰা আজি কোকৰাঝাৰ জিলা হিচাপে আমি কৰি আছোঁ মুঠতে আমি দিছপুৰ চলো যাত্ৰা মাৰি আমাৰ BTCৰ যিখিনি সমস্যা সেইবিলাক হ'বৰ কাৰণে বা এইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে দিছপুৰৰ প্ৰয়োজন আছে সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা কৰিছোঁ আৰু দিছপুৰত আমাৰ BTC অঞ্চলত 15টা সমষ্টি আছে 15টা সমষ্টিটো NDA হিচাপে পঠাৱাটো আমাৰ দায়িত্ব কথা সেইটো এনেকুৱা হোৱা নাই NDA হিচাপে আমি একেলগে খেলিব NDA হিচাপে আমি একেলগে খেলিব BJP 4টা বা কিবা এইবিলাক ফাইনেল হোৱা নাই মুঠতে ফাইনেল পৰ্যায়ত আলোচনা হ'ব তেতিয়া মই ক'ব পাৰিম আপোনাৰ আজি জন্মদিন মোৰ জন্মদিন মই আশীৰ্বাদ বিচাৰিম সকলো ৰাইজৰ পৰা সকলো শ্ৰেণীৰ ৰাইজৰ পৰা সকলো জাতি জনগোষ্ঠীৰ পৰা মই আশীৰ্বাদ বিচাৰিম যাতে মই ভৱিষ্যত সকলো জাতি জনগোষ্ঠী বা সকলো ৰাইজৰ কাৰণে যাতে কাম কৰিব বিচাৰে আজিৰ দিনত এনেকুৱা নাই বহুত কংগ্ৰেছ বা BJP বা UPPৰ কৰ্মকৰ্তাসকলে জইনিং কৰিব সঁচা কথা কোন জইনিং কৰিব এতিয়া পিছত মই গম পাম কাম্পা আহিব না নাহিব এতিয়ালৈকে স্পষ্ট হোৱা নাই মুঠতে আমি কথা পাতিম নিশ্চয়কৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এয়া হ'ল কোকৰাঝাৰ জিলাৰ যি কোকৰাঝাৰ বিধানসভা যি বিধানসভা সমষ্টিৰ বাবে এনেকৈ তীব্ৰতৰ প্ৰচাৰ অভিযান দৃশ্য দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে এই দৃশ্য দেখিবলৈ পোৱা গৈছে এইটো BPF কৰ্মী আৰু জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে এইটো বিশাল এটা ৰেলী কৰাৰ পিছত জানাগাঁৱৰ খেলপথাৰত বৃহৎ জনসভা আয়োজন কৰিছে এই দৃশ্য দেখিবলৈ পোৱা গৈছে BPFৰ যি শীৰ্ষ নেতা BTC প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি অন্য শীৰ্ষ নেতা ইয়াত অংশগ্ৰহণ কৰিছে আৰু যেহেতু দিছপুৰ চলো যাত্ৰা BPF দলে আৰম্ভ কৰিছিল গোসাইগাঁও সমষ্টিৰ পৰা আৰম্ভ কৰিছিল দ্বিতীয়ত পৰ্বতজোৰাত তেওঁলোকে বিশাল এটা ৰেলী আয়োজন কৰিছিল দিছপুৰ চলো যাত্ৰা তেওঁলোকে আয়োজন কৰিছিল আৰু ইয়াৰ পিছত আজি কোকৰাঝাৰ সমষ্টিৰ বাবে তেওঁলোকে এই অনুষ্ঠান আয়োজন কৰিছে কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পাম যে পুনৰ BPF যি দল কেনেকৈ শক্তিশালী তেওঁলোকে ৰূপ ধাৰণ কৰিব বা তেওঁলোকে দেখাবলৈ সক্ষম হ'ব কিয়নো BTRত 15টা আসন আছে আৰু 15টা আসনত তেওঁলোকে NDAক জয় কৰি ফেলে দিব পাৰিম বুলি তেওঁ দাবী কৰিছে হাগ্ৰামা মহিলাৰে দাবী কৰিছে যেহেতু মই পুনৰ কৈছোঁ BTRত 15টা যি সমষ্টি আছে এই সমষ্টিক তেওঁলোকে উদ্ধাৰ কৰিবৰ কাৰণে বা দখল কৰিবৰ কাৰণে এনেকৈ ৰণনীতি বা এনেকৈ শক্তিশালী ৰূপত থিয় দিয়া দৃশ্য দেখিবলৈ পোৱা গৈছে BTC প্ৰধান অৰ্থাৎ BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীক